নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৰসুবা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল NS টিপছ এণ্ড ফাৰ্মিঙলৈ। আজি গাহৰি পালকসকলৰ বাবে একেবাৰে দুখ লগা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ' বনাওঁতে ইমান দুখ লাগিছে যে ভিডিঅ' বনাবলৈ ইচ্ছা হোৱাই নাছিল, কিয়নো মই এজন গাহৰি পালক। এনেধৰণৰ গাহৰি পালকৰ দুৰ্দশা দেখি একেবাৰে মন ভাঙি গ'ল। তথাপিও আপোনালোকৰ কাৰণে ভিডিঅ' বনালোঁ, যাতে সকলোৱে এবাৰ ভিডিঅ'টো চাব আৰু সচেতন হৈ থাকিব বুলি। বন্ধুসকল, জানিব পৰা মতে এই দৃশ্যটো হ'ল ওদালগুৰি জিলাৰ কলাই গাঁৱৰ বাপন বড়ো নামৰ এজন ব্যক্তিৰ গাহৰিৰ ফাৰ্মৰ দৃশ্য। আফ্ৰিকান সোয়াইন ফিভাৰত গাহৰিবোৰ আক্ৰান্ত হোৱাৰ কাৰণে চৰকাৰ ফালৰ পৰা মানুহ আহি পোৱালি, মাইকী, গাভিনী, খাচী, সৰু ডাঙৰ সকলোকে ইলেক্ট্ৰিক শ্বক লগাই মাৰি পেলালে। আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হোৱা ফাৰ্মৰ পৰা প্ৰায় 1 কিলোমিটাৰ পৰিসীমাৰ ভিতৰত থকা সকলো ফাৰ্মৰ গাহৰিবোৰক মাৰি পেলোৱা হৈছে, যাতে গোটেই অসমত এই বেমাৰে সংক্ৰমণ নকৰে। ইয়াত প্ৰায় 200টা গাহৰি মাৰি পেলোৱা হৈছে। যদি ফাৰ্মৰ পৰা ট্ৰেক্টৰত ভৰাই লৈ গৈ গাঁত খান্দি গাহৰিবোৰক পুতিব লগা হয়, তেন্তে এনে অৱস্থাত এজন গাহৰি পালকৰ মন কেনে লাগিব, এই কথা কেৱল গাহৰি পালকসকলেহে ভালদৰে বুজি পায়। বন্ধুসকল, এটা গাহৰি ফাৰ্মৰ বিজনেছ আৰম্ভ কৰিবলৈ হ'লে হয়তো বেংকৰ পৰা লোন লৈ আৰম্ভ কৰিব লাগে, নহ'লে নিজৰ লগত মূলধন থাকিব লাগে। তেতিয়াহে গাহৰি ফাৰ্মৰ পৰা টকা উপাৰ্জন কৰি কিবা এটা কৰিম বুলি সপোন দেখিব পাৰি। কিন্তু তাৰ মাজতে এনেধৰণৰ দুৰ্দশা হৈ যায়, তেন্তে গাহৰি পালকসকলৰ ফাৰ্মখন ধ্বংস হ'বই, লগতে ফাৰ্মাৰসকলৰ সপোনবিলাক সপোনে হৈ থাকিব, নহয়নে বন্ধুসকল? বন্ধুসকল, এনেধৰণৰ ভিডিঅ' দেখিলে গাহৰি পালকৰ মন একেবাৰে ভাঙি পৰিব। গাহৰি ফাৰ্মৰ বিজনেছ কৰিবলৈ মন নাযাব। হয়তো বন্ধুসকল, আপোনালোকৰ মাজত কোনোবাই গাহৰি ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবিছে অথবা কৰি আছে। আপোনালোকে কেইদিনমান ধৈৰ্য ধৰক আৰু সচেতন থাকক। এই বেমাৰৰ সংক্ৰমণ লাহে লাহে কমি আহিব আৰু আগৰ দৰে হৈ যাব। বন্ধুসকল, যেতিয়ালৈকে এই বেমাৰৰ সংক্ৰমণ কমি নাহে, আগৰ অৱস্থাত নাহে, তেতিয়ালৈকে গাহৰি মাংস খোৱা বন্ধ কৰিব, গাহৰি কিনা বেচা নকৰিব, বাহিৰা মানুহক ফাৰ্মত প্ৰৱেশ কৰিব নিদিব, ডেইলি এবাৰ ফাৰ্মত স্প্ৰে কৰিব আৰু ফাৰ্মখন সদায় চাফ চিকুণ ৰাখিব। আৰু লগতে আমি ভাত খাওঁতে ৰৈ যোৱা পেলনীয়া বস্তু গাহৰিক খাবলৈ নিদিব। এই সকলো কথাখিনি আমি মেইনটেইন কৰি চলিলে 100% নহ'লেও 90% ফাৰ্মৰ গাহৰিবোৰক এই বেমাৰৰ পৰা বচাব পাৰি।
যিসকল বন্ধু বান্ধৱীয়ে এই ভিডিঅ'টো চাই আছে আৰু এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি নটিফিকেশ্যন অন ৰাখিব যাতে মই যিমানে এনে ধৰণৰ ভিডিঅ' আপলোড কৰি থাকিম তাৰ নটিফিকেশ্যনটো আপোনালোকে পাই থাকিব আৰু লগতে বন্ধুসকল যদি আপোনালোকৰ বন্ধু বান্ধৱী গাহৰি ফাৰ্মৰ লগত জড়িত হৈ আছে তেন্তে তেওঁলোককো এই ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো বন্ধুসকল আজিৰ এই ভিডিঅ'ত ইমানেই আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ত ধন্যবাদ।